Hi everyone, ৰেচিপি ভিডিঅ' চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি সহজতে বনাব পৰা পাস্তাৰ ৰেচিপি। তেনেহ'লে আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই পাস্তাখিনি প্ৰেছাৰ কুকাৰত সিজাই ল'ম। তাৰ বাবে মই 2 কাপ পাস্তা লৈছোঁ, 2 গিলাচ পানী লৈছোঁ। তাত আধা চামুচ নিমখ আৰু সৰু চামুচেৰে এচামুচ ৰিফাইন অইল দি ল'ম। ৰিফাইন অইল দিলে পাস্তাখিনি সিজাৰ পিছত ইটো সিটোৰ গাত লাগি নধৰে। এতিয়া প্ৰেছাৰ কুকাৰটো গেছ ষ্টভত বহাই দিম। প্ৰেছাৰ কুকাৰৰ এটা চিটি যোৱাৰ পিছত পাস্তাখিনি এনেদৰে ফুটা থকা থাল এখনত পানীখিনি যাবলৈ থৈ দিম। পাস্তাখিনি বনাবলৈ মই কেইডালমান বিন আৰু এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। 3টা জলকীয়া আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু এপেকেট মেগী মছলা লৈছোঁ। জলকীয়াটো আপুনি কম বেছি কৰিব পাৰে। এতিয়া কেৰাহীখন পাতি তাত ৰিফাইন অইল দি লৈছোঁ। তেলখিনি গৰম হোৱা তাত কাটি থোৱা পিঁয়াজখিনি দি ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত তাত কাটি থোৱা জলকীয়া কেইটা দি লৈছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে ভাজি লৈ তাত কাটি থোৱা বিন আৰু বিলাহীখিনি দি ভালদৰে লৰাই দিছোঁ। এতিয়া তাত সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধি আৰু মেগী মছলা দিছোঁ। অলপ মেগী মছলা মই শেষত দিবৰ কাৰণে ৰাখি থৈছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 5 মিনিট পিছত এয়া চাওক আমাৰ চব্জিখিনি ভালদৰে সিজি গ'ল। এতিয়া এনেদৰে লৰাই দি আমি ইয়াত পাস্তাখিনি দি দিম। পাস্তাখিনি দি এনেদৰে অলপ সময়ৰ কাৰণে ভাজি ল'ম যাতে গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যায়। এতিয়া আমি ইয়াতে বাকী থকা মেগী মছলাখিনি দি দিম আৰু ভালদৰে লৰাই মিক্স কৰি ল'ম। এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। এনেদৰে বনাই আপোনালোকে ব্ৰেকফাষ্ট অথবা ল'ৰা-ছোৱালীক টিফিনতো দি পঠাব পাৰে। পাস্তাৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি যাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ৰেচিপি ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।